নমস্কাৰ সাকসেছ লক্ষ্যবোৰৰ ইউটিউব চেনেললৈকে আপোনালোকক পুনৰ পৰা স্বাগতম জনাইছোঁ। মই 10ম মান শ্ৰেণীৰ সাধাৰণ গণিতৰ বৃত্ত সম্পৰ্কে এটা সৰু অধ্যায় আছে আৰু সেই অধ্যায়টিৰ এটা অংশ মই আজি দিবৰ কাৰণে চেষ্টা কৰিছোঁ। মাজত বহুতো ৰৈ যাব হয়তো আৰু সেইবিলাক নিশ্চয় পিছত আমি দিবলৈ চেষ্টা কৰিম। আমি ভিডিঅ'টি আৰম্ভ কৰিম। বৃত্ত প্ৰথম নামটোতে আছে আমাৰ বৃত্ত সাৰ্কল। আমাক যদি সোধে যে বৃত্তৰ সংজ্ঞা দিয়া বুলি কোৱাৰ লগে লগে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিতাপত কৰবাত পোৱা বা কোনোবাই দিয়া ডেফিনেশ্যন কিছুমান মনত পেলাবৰ কাৰণে চেষ্টা কৰে, কিন্তু সেইটো ভুল তোমালোকে নকৰিবা। যে বৃত্ত বুলি কোৱাৰ লগে লগে তোমালোকৰ যিখিনি কনচেপ্ট আছে, যে বৃত্ত বুলি কোৱাৰ লগে লগে তোমালোকৰ ধাৰণা কোনটো, সেই ধাৰণাটোৰ আধাৰতহে তোমালোকে নিজে দিবলৈ চেষ্টা কৰিবা। হয়তো মই দিয়াটো নিচিনা তুমি দিয়াটো নহবও পাৰে, কিন্তু এটাই তুমি এইম ৰাখিব লাগিব যে তুমি যিটো ডেফিনেশ্যন দিবা যে বৃত্ত সম্পৰ্কে তোমাৰ ধাৰণাটো শুদ্ধ আছে নে নাই সেই কথাটো তুমি প্ৰথমতে জানিব লাগিব। যদি তুমি গম পোৱা যে বৃত্ত সম্পৰ্কে ধাৰণাটো মোৰ শুদ্ধ, মোৰ 100% কনফিডেন্স আছে যে মোৰ সেইটো হৈছে, তেনেহ'লে সেই ধাৰণাটোক বেছ কৰি তোমালোকে নিজাববীয়াকে কি দিব পাৰা, সংজ্ঞাটো দিব পাৰা। ইয়াত মই যিটো সংজ্ঞা দিবলৈ ওলাইছো, সংজ্ঞা মানে মই কৈ দিম, চাবা তোমালোকৰ মনত যিটো বৃত্ত বুলি, কাৰণ বৃত্তটো আমি 5-6ৰ পৰা আমি ষ্টাৰ্ট কৰি পাইছো, সেইকাৰণে সেই বৃত্ত সম্পৰ্কে তোমালোকৰ যিটো ধাৰণা আছে সেই ধাৰণাটো ইয়াৰ লগত মিল আছে নে নাই তোমালোকে অকমান চাবা। যে বৃত্ত চাবা, মই ইয়াতে এটা বিন্দু লৈছো, এইটো এটা বিন্দু, যিকোনো বিন্দু, মই এখন প্লেন বৰ্ডখন এখন প্লেন, আৰু এই প্লেনখনত মই এটা বিন্দু ধৰি ললো যে এইটো এটা নিৰ্দিষ্ট বিন্দু। এই নিৰ্দিষ্ট বিন্দুটোৰ পৰা মই ধৰা হল 5 সেন্টিমিটাৰ দূৰত্বত মই ইয়াত বিন্দু এটা ললো। এই বিন্দুটোৰ পৰা মই 5 সেন্টিমিটাৰ দূৰত্বত মই আৰু এটা বিন্দু ললো, এইটো কিন্তু 5 দেই। তাৰমানে ইয়াৰ পৰা সমান দূৰত্বত লৈছো। মই এইফালেও 5 সেন্টিমিটাৰ দূৰত্বত এটা বিন্দু ললো, মই এইফালেও 5 সেন্টিমিটাৰ দূৰত্বত এটা বিন্দু ললো, এইফালেও ললো। তাৰমানে এইখিনি কিয় আঁকি দিছো, এই দূৰত্বটো তাৰমানে আমি ইয়াত যিহেতু জোখা নাই, আমি আন্দাজতহে লৈছো যাতে ধৰিব পাৰো সোনকালে, সেইকাৰণে আমি আঁচডাল টানি দিছো। এইফালেও মই 5 সেন্টিমিটাৰ দূৰত্বত এইটো বিন্দু লৈছো, এইফালেও 5 সেন্টিমিটাৰ দূৰত্বত বিন্দু লৈছো, ইয়াতো লৈছো। এই 5 সেন্টিমিটাৰ দূৰত্বত ইমান মানত হব, ইয়াৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত ইমান মানত হব, 5 সেন্টিমিটাৰ দূৰত্বতকে কিন্তু অলপো তাৰমানে কি হব নোৱাৰে, বেছি বা কম হব নোৱাৰে। ইয়াৰ পৰা মই ইয়াত ললো 5 সেন্টিমিটাৰ দূৰত্বত, এই দূৰত্ব বিলাক যদি জোখো আমাৰ কি হব, একে হব। এনেকুৱা যদি আমি বহুতো বিন্দু লওঁ, কিন্তু সেই বিন্দু বিলাক কি হব লাগিব, এটাই চৰ্ত সিহঁতে মানি চলিব লাগিব, যে সেই চৰ্তটো হল কি, যে এই নিৰ্দিষ্ট বিন্দুটোৰ পৰা মাজত যিটো আমি নিৰ্দিষ্ট বিন্দু এই প্লেনখনত লৈছিলো, এই সমতলখনত লৈছিলো, সেই বিন্দুটোৰ পৰা সদায় এইবিলাক বিন্দু সমান দূৰত্ব বজাই ৰাখিহে অৱস্থান কৰিছে। আৰু তেতিয়াহ'লে এই বিন্দুৰ কক্ষপথ মানে এই বিন্দুৰ সমষ্টিটোকে আমি কি বুলি কওঁ, বৃত্ত বুলি কওঁ। কাৰণ আমি ৰেখা বুলি কোৱাৰ লগে লগে, ৰেখা কাক বোলে আমি জানো, যে ৰেখা বা ৰেখাখণ্ড কাক বোলে, যে অসংখ্য বিন্দুৰ সমষ্টিকে কি বোলে, ৰেখা বোলে। এনেকে বিন্দু, অসংখ্য বিন্দু লগ হৈ কি হয়, এনেকে ৰেখা হৈ যায়। ঠিক একেদৰে এটা যেতিয়া অসংখ্য বিন্দু লম, সি নিশ্চয় কি হৈ যাব, এনেকুৱা হৈ যাব। এতিয়া বৃত্তৰ সংজ্ঞা বুলি দিওঁতে আমি এনেকে কব লাগিব যে কোনো এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমান আঁতৰত থকা বিন্দুবোৰৰ সমষ্টিকে আমি বৃত্ত বুলি কওঁ। তাৰমানে বৃত্ত মানে এইটো, তোমালোকে এনেকে মনত ৰাখিবা। এতিয়া মই সেই বৃত্ত এটা ইয়াত আঁকিছো, আৰু এই যে মাজত নিৰ্দিষ্ট বিন্দুটো লৈছিলো তাক আমি দিলো, আৰু সেই নিৰ্দিষ্ট বিন্দুটোক আমি কি বুলি কওঁ, আমি কওঁ কেন্দ্ৰ বুলি, বৃত্তটোৰ কেন্দ্ৰ বুলি কওঁ। যে বৃত্ত এটাৰ কেন্দ্ৰ বুলিলে কি বুজা, তেতিয়া আমি কব লাগিব যে কোনো এটা বৃত্তৰ সংজ্ঞাটো কি আছিলে, যে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমান দূৰত্বত থকা বিন্দুৰ সমষ্টিকে বৃত্ত বোলে, আৰু সেই সমতলখনত থকা সেই উক্ত মানে নিৰ্দিষ্ট বিন্দুটোক আমি কি বুলি কওঁ,
উক্ত বৃত্তটোৰ কেন্দ্ৰ বুলি কম এতিয়া এইবিলাকত বিন্দুহে আছে বহু সংখ্যক বিন্দু আছে বহুত বিন্দু আছে আৰু সেই বিন্দুবিলাক লগ হৈ পেলাই বৃত্তটো হৈছে সেই বিন্দুবিলাক যে আছিল এই যে বিন্দুবিলাক আছিল সেই বিন্দুবিলাকক আমি কম বৃত্তস্থ বিন্দু এতিয়া বৃত্তস্থ বিন্দু বুলি কোৱাৰ লগে লগে তোমালোকৰ মাইণ্ডত আহি যাব লাগিব মানে কি আছিলে যে বৃত্তটো এইটো আছিলে মানে সমান সমান থকা বিন্দুবোৰৰ সমষ্টি এই যে বিন্দুবিলাক আছিলে এই বৃত্তটোত সেই বিন্দুবিলাকক আমি বৃত্তস্থ বিন্দু বুলি কওঁ বহুত বিন্দু আছে এইবিলাকতো বিন্দুবিলাক লগ হৈতো ই হৈছে বৃত্ত হৈছে গতিকে সেইবিলাকক আমি কি বুলি কম বৃত্তস্থ বিন্দু বুলি কম এতিয়া এটা বৃত্তৰ যিকোনো দুটা বৃত্তস্থ বিন্দু সংযোগ কৰি দিয়া ধৰা ইয়াত এটা বৃত্তস্থ বিন্দু আছে ইয়াত এটা বৃত্তস্থ বিন্দু আছে সংযোগ কৰি দিয়া ইয়াত এটা আছে ইয়াত এটা আছে সংযোগ কৰি দিয়া ইয়াত এটা আছে ইয়াত এটা আছে সংযোগ কৰি দিয়া ইয়াত এটা আছে ইয়াত এটা আছে সংযোগ কৰি দিয়া যিকোনো সংযোগ কৰা তোমালোকে যদি ভাবা যে ইয়াত এটা আছে ইয়াত এটা আছে সংযোগ কৰি দিয়া যে ইয়াত এটা আছে ইয়াত এটা আছে সংযোগ কৰি দিয়া নাকে এই সংযোগ কৰি যিবিলাক ৰেখাখণ্ড পাওঁ আমি সেইবিলাকক বৃত্তটোৰ আমি কি বুলি কওঁ জ্যা বুলি কওঁ আমি আগত পাইছো দেই তথাপিও মই মনত কৰিবৰ কাৰণে কৈ আছো কথাখিনি এইখিনি বস্তু আমাৰ চেপ্টাৰটোত আছে যে যাৰ সংজ্ঞা যদি সোধে যে বৃত্ত এটাৰ জ্যা বুলিলে কি বুজা তেতিয়া তোমালোকে ক'ব লাগিব যে বৃত্ত এটাৰ যিকোনো দুটা বৃত্তস্থ বিন্দু সংযোগ কৰি যিডাল ৰেখাখণ্ড পাওঁ আমি সেইডালকে উক্ত বৃত্তটো আমি জ্যা বুলি কম এতিয়া এই বৃত্তটোৰ এডাল জ্যা সেইডালক আকৌ ইয়াত যদি মই বৃত্ত এটা আঁকো ইয়াত কিন্তু তাৰ এই বৃত্তটোৰ কিন্তু সেইডাল জ্যা বুলি আমি নকওঁ গতিকে আমি কি বুলি কম আমি উক্ত বৃত্তটোৰে সেইডাল কি বুলি কম জ্যা বুলি কম এতিয়া আমি শিকিলো জ্যা শিকিলো তাৰ মানে কেনেকুৱা এইটো যদি বৃত্ত হয় ইয়াত এনেকে যদি সংযোগ কৰি দিও এইডাল এডাল জ্যা এডাল জ্যা হ'ব এইডাল এডাল জ্যা এইবিলাক কি একোডাল জ্যা একোডাল এইবিলাক জ্যা আৰু আছে তথাপিও মই এইকেইটা ৰাখি দিলো আৰু ইয়াতে কেন্দ্ৰটো সাপোজ আছিলে এতিয়া ইয়াতো আমি বহুতো জ্যা পাইছো ইয়াৰ মাজত আমি এনেকুৱা ধৰণৰে কি পাম জ্যাবিলাক পাম এতিয়া এইডালকো জ্যা বুলি কম এইডালকো জ্যা বুলি কম এইডালকো জ্যা বুলি কম কিন্তু যিডাল জ্যা কেন্দ্ৰৰ মাজেৰে যাব সেই কেন্দ্ৰৰ মাজেৰে যোৱা জ্যাডালৰ নামেই হ'ল ব্যাস আমি কি বুলি কওঁ ব্যাস বুলি কওঁ যে বৃত্ত এটাৰ ব্যাস বুলিলে কি বুজা তেতিয়া আমি ক'ব লাগিব যে বৃত্ত এটাৰ কেন্দ্ৰৰ মাজেৰে যিডাল জ্যা যায় সেই জ্যাডালকে আমি কি বুলি কওঁ ব্যাস বুলি কওঁ আৰু ব্যাসৰ আধাক এই ব্যাসৰ এই কেন্দ্ৰৰ পৰা এইটো এই ব্যাসৰ আধাকে আমি কি বুলি কম ব্যাসাৰ্ধ বুলি কম কি বুলি কম আমি ব্যাসাৰ্ধ বুলি কম কিন্তু ব্যাসাৰ্ধৰ সংজ্ঞাটো এনেকেও দিব পাৰা তোমালোকে যে এইটো বৃত্ত এইটো কেন্দ্ৰ আৰু এইবিলাক কি বৃত্তস্থ বিন্দু তাৰমানে বৃত্ত এটাৰ কেন্দ্ৰ আৰু বৃত্তস্থ বিন্দু সংযোগী ৰেখাখণ্ডডালৰ নামেই হ'ল ব্যাসাৰ্ধ তোমালোকে এনেকেও কি কৰিব পাৰা মনত ৰাখিব পাৰা যে কেন্দ্ৰৰ মাজেৰে যোৱা জ্যাডালৰ নামেই হ'ল ব্যাস আৰু ব্যাসৰ আধাকে ব্যাসাৰ্ধ কয় আকৌ কেন্দ্ৰ আৰু বৃত্তস্থ বিন্দু সংযোগী ৰেখাখণ্ডডালৰ নাম কি ব্যাসাৰ্ধ আমি জ্যা শিকিলো ব্যাস শিকিলো ব্যাসাৰ্ধ শিকিলো কিন্তু এই চিত্ৰত এটা মন কৰা এইবিলাকতো প্ৰত্যেককে আমি জ্যা বুলি কওঁ প্ৰত্যেককে জ্যা বুলি কওঁ এতিয়া জ্যা বুলি ক'লে সবতকৈ ডাঙৰ কোনডাল হৈছে চোৱাচোন এই মাজ যিমান তাৰমানে ইফালৰ পৰা যিমান কেন্দ্ৰৰ ফালে আহি আছো ডাঙৰ আকৌ ইফালে যিমান আকৌ গৈ আছো সিমানে সৰু তাৰমানে আমি গম পালো দুয়োফালৰ পৰা যদি আহো আমি আটাইতকৈ দীঘলডালে কি ব্যাসডালে হয় তাৰমানে বৃত্তৰ ব্যাসডালে আটাইতকৈ বৃহত্তম জ্যা তাৰমানে বৃত্ত এটাৰ ব্যাসডাল উক্ত বৃত্তটোৰ কি হ'ব এডাল সৰ্ববৃহৎ জ্যা তাৰমানে বৃত্ত এটাৰ সৰ্ববৃহৎ জ্যাডালে ব্যাস মনত ৰাখিবা এতিয়া আমি বৃত্ত গম পালো ব্যাসাৰ্ধ গম পালো
যা গম পালো, কেন্দ্ৰ গম পালো, তাৰ পিছতে আমি এইখিনি গম পালো। এতিয়া আমি অকমান বেলেগ ফালে আগবাঢ়ি যাম। মই এইখিনি মুছি দিছো। এটা বৃত্ত এটা ধৰা হল, এইটো এটা কি আমাৰ বৃত্ত। এই বৃত্তটোত মই কোনো এটা ৰেখা এনেকে আঁকি দিলো। এইডাল ৰেখাৰ আদি বিন্দু নাই, অন্তিম বিন্দু নাই, সেইকাৰণে আমি দুয়োফালে কি দিওঁ, কাৰ্চেন দিওঁ। এইটো এটা বৃত্ত, ইয়াত কি হৈছে, ই এনেকে গুচি গৈছে ৰেখাডাল। এইটো এটা বৃত্ত, ইয়াত কেনেকে গৈছে, এনেকে সি গুচি গৈছে। এতিয়া তোমালোকে চোৱা, তিনিওটাতে, এই তিনিওটা চিত্ৰতে, এইটো 1 2 3, তিনিওটা চিত্ৰতে যদি আমি মন কৰো, আমি দেখিবলৈ পাম যে দেখাত প্ৰায় একে, এডাল ৰেখা আছে আৰু এটা কি আছে, বৃত্ত আছে। কিন্তু ৰেখাডাল আৰু বৃত্তটোৰ মাজত এটা সম্পৰ্ক আছে। কোনটোত সম্পৰ্ক আছে, কোনটোত সম্পৰ্ক নাই, আমি অকমান এইখিনি মানে চাবলৈ চেষ্টা কৰিম। চাবা, এই বৃত্তটো আৰু যাডাল সম্পূৰ্ণ বেলেগ বেলেগ হৈ আছে, গতিকে ইয়াত ৰেখাডাল আৰু বৃত্তটোৰ মাজত কোনো সম্পৰ্ক নাই। কিন্তু ইয়াতে দেখা পাইছো যে ৰেখাডালে ইয়াক কাটি দিছে, ছেদ কৰি দিছে। তাৰ মানে এইডালৰ নাম আমি কি বুলি কম, ছেদক বুলি কম। বৃত্তটোৰ এডাল কি, ছেদক। আৰু এডাল ছেদকে বৃত্ত এটা কেইটা বিন্দুত ছেদ কৰে, দুটা বিন্দুত ছেদ কৰে। এইটো মনত ৰাখিলে হ'ল। যে সুধিব পাৰে যে এটা বৃত্ত এডাল ছেদকে কেইটা বিন্দুত ছেদ কৰে, আমি কব পাৰো বৃত্তটো হলে এইটো, তাক যদি এডাল ছেদক এনেকে কাটি দিয়ে, নিশ্চয় দুটা বিন্দুতে ছেদ কৰিব, দুটা বিন্দুত ছেদ কৰে। বাস, এইডালৰ নাম হল ছেদক। ইয়াত যদি চাও, ৰেখাডালে বৃত্তটোক ছেদ কৰি দিয়া নাই, কি কৰিছে, স্পৰ্শ কৰি আছে। চোৱাচোন, এইখিনিত দুই স্পৰ্শ হৈ আছে, তাৰমানে লগ লাগিহে আছে। এনেকুৱা চিষ্টেমত লগ লাগিহে আছে, তাতে কোনো কি হোৱা নাই, তাক ছেদ কৰা নাই। সেইকাৰণে এইডালৰ নাম হল স্পৰ্শক, মনত ৰাখিবা। আৰু এই যিটো বিন্দুত স্পৰ্শ কৰে, এটা বিন্দুতেতো হব লাগিব। যদি দুটা বিন্দুত হয় দেখোন সি স্পৰ্শক নহব, ছেদক হৈ যাব। গতিকে এই যিটো বিন্দুত ছেদ মানে স্পৰ্শ কৰে, সেই বিন্দুটোৰ নাম হল স্পৰ্শ বিন্দু। এই বিন্দুটোৰ নাম হল স্পৰ্শ বিন্দু। এইখিনি বস্তু মনত ৰাখিবা। আৰু স্পৰ্শকৰ সংজ্ঞা এনেকেও দিব পাৰা তোমালোকে, যে কোনো তাৰমানে এই যিটো বিন্দু আছে, সেই বিন্দুটো ৰেখাডালতো আছে আৰু বৃত্তটোতো আছে, আছে নে নাই? কাৰণ যিহেতু সেই বিন্দুটোত স্পৰ্শ কৰি আছে, তাৰ সংজ্ঞাটো এনেকে দিব পাৰা যে কোনো এটা ৰেখাৰ আৰু কোনো এটা বৃত্তৰ, বা কোনো এটা ৰেখাৰ এটা বিন্দু আৰু বৃত্ত এটাৰ বৃত্তস্থ বিন্দু যদি কি হয়, একেই হয়, তেতিয়াহলে উক্ত ৰেখাডালক উক্ত বৃত্তটোৰ এডাল কি বুলি কম, আমি স্পৰ্শক বুলি কম। গতিকে এইখিনি মনত ৰাখিবা। আমি স্পৰ্শক পালো, আৰু স্পৰ্শকে বৃত্ত এটা কেইটা বিন্দুত স্পৰ্শ কৰে, এটা বিন্দুত। ছেদকে বৃত্ত এটা কেইটা বিন্দুত ছেদ কৰে, দুটা বিন্দুত ছেদ কৰে। বাস, এইখিনি মনত ৰাখিলে যথেষ্ট হব। তাৰ পাছত আমি বেলেগ ফালে আগবাঢ়ি যাম। এতিয়া স্পৰ্শকৰ কথা কৈছো মই। এইটো বৃত্ত, এই বৃত্তটোত যদি কয় যে এটা বৃত্তত আমি কেইডাল মানে ছেদক আঁকিব পাৰো, বহুত পাৰো, অসংখ্য ছেদক পাৰো। এনেকে এই এডাল ছেদক, এই এডাল ছেদক, এই এডাল ছেদক, এই এডাল ছেদক। কিছুমানে কব পাৰে যে এটা বৃত্তত যে আমি ছেদক বিলাক আঁকিম, যে সেই ছেদক বিলাক কি সমান্তৰাল হব নেকি? নহয়, মই এনেকে এইকেইটা লেখি দিছো, এনেকেওতো আঁকিব পাৰো। এইডালটো কি হব, ছেদক হব। এইকেইডাল আৰু এইকেইডাল কি সমান্তৰাল হল নেকি? মইতো এনেকেও আঁকিব পাৰো। গতিকে এটা বৃত্তৰ কি থাকিব পাৰে, কি থাকিব পাৰে, অসংখ্য ছেদক থাকিব পাৰে। গতিকে সেই কথাটো মনত ৰাখিলে হল, অসংখ্য ছেদক থাকিব পাৰে। আকৌ এটা বৃত্তৰ এটা বিন্দুত স্পৰ্শক কেইডাল থাকিব পাৰে। চোৱা, ইয়াত যদি মই এনেকে যদি এডাল যদি স্পৰ্শক আঁকি দিওঁ, মই আৰু দ্বিতীয়ডাল আঁকিব পাৰিম নে? মই দ্বিতীয়ডাল যদি এনেকে অকমানো যদি মই বেকাকে যদি আকৌ শিকি হব, সেইটো বিন্দুত নকৰে, এইফালে কৰিছে। আগৰ বিন্দুটো আছিল এইটো, আৰু যদি মই সেই বিন্দুটোৰে নিব খোজো, সি কি হৈ যাব, ছেদক হৈ যাব। ইয়াত দুটা বিন্দুত ছেদ কৰিব, সি কিন্তু স্পৰ্শক নাম নাপাব। গতিকে তোমালোকে মনত ৰাখা যে বৃত্ত এটাক
এটা বিন্দুত মাত্ৰ এডালে কি আঁকিব পাৰি স্পৰ্শক আঁকিব পাৰি এটা বিন্দুত এডালে স্পৰ্শক কিন্তু বৃত্ত এটাৰ বহুত স্পৰ্শক আঁকিব পাৰি এনেকে এইটো বিন্দুত এনেকে বৃত্ত এটাৰ বহুতো স্পৰ্শক আঁকিব পাৰি কিন্তু এটা বিন্দুত এডালে স্পৰ্শক এই কথাটো মনত ৰাখিলে হ'ল কিন্তু এটা বিন্দুত ছেদক বহুত আঁকিব পাৰি এইটো বিন্দুত মই এইও এডাল ছেদক আঁকিলো মই এইও এডাল ছেদক আঁকিলো এই কথাবিলাক মনত ৰাখিলে হ'ল সাধাৰণ কথা কিন্তু এইবিলাকে আমাক পিছলৈ কি কৰে মানে কি গণ্ডগোল লগাই দিয়ে তাৰ পাছতে বৃত্ত এটাৰ সমান্তৰাল স্পৰ্শক কেইডাল আঁকিব পাৰি চাবা সমান্তৰাল ৰেখাকাক বুলি যে দুডাল ৰেখাক আমি সমান্তৰাল বুলি কম কেতিয়া কম যদিহে দুয়োকো দুয়োফালে বঢ়াই দিলেও কি নহয় কটো যাতে কাটাকাটি নকৰে তেতিয়া হলে আমি হিহত দুকো কি বুলি কম সমান্তৰাল ৰেখা বুলি কওঁ এতিয়া ইয়াত যদি মই সমান্তৰাল স্পৰ্শক আঁকিব লাগে মই এডাল আঁকি ললো এনেকে এতিয়া এইডালৰ সমান্তৰাল স্পৰ্শক আঁকিব লাগিলে নিশ্চয় মই তলৰ ফালে আঁকিব লাগিব এনেকে আঁকিলে সমান্তৰাল হ'ব জানো নহয় আৰু বেলেগকে নহয় তাৰ মানে আমি বৃত্ত এটাত সমান্তৰাল স্পৰ্শক এনেকে একেলগে এযোৰ আঁকিব পাৰো এই কথাটো মনত ৰাখিলে হ'ল গতিকে আমি এইখিনি শিকিলো ইয়াৰ পিছতে আমাৰ উপপাদ্য ষ্টাৰ্ট হ'ব আৰু উপপাদ্যত কি আছে মই সেইটো দিবলৈ গৈছো চাবা তোমালোকে যে বৃত্ত এটাৰ এইটো বৃত্ত এই বৃত্তটোত এইডাল কি স্পৰ্শক দুডালৰ মই নাম দিলো x y এই বিন্দুটোৰ নাম দিলো মই p আৰু কেন্দ্ৰটোৰ নাম দিলো মই o এতিয়া এই কেন্দ্ৰ আৰু এই স্পৰ্শ বিন্দু যদি মই সংযোগ কৰি দিও এইডালৰ নাম কি হ'ব ব্যাসাৰ্ধ হ'ব কাৰণ বৃত্তটোতে আছে এইডাল বৃত্তটোতকেতো বাহিৰ ওলাই অহা নাই যদি ওলাই আহিলেহেঁতেন তেনেহলে ইয়াক আমি ব্যাসাৰ্ধ বুলি নকলোহেঁতেন এতিয়া ই হল ব্যাসাৰ্ধ এতিয়া এই ব্যাসাৰ্ধডাল এই স্পৰ্শকডালৰ ওপৰত লম্ব হয় তাৰমানে এই কোণটো কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় এইটো আমি কি কৰিব লাগিব প্ৰমাণ কৰিব লাগিব আমি প্ৰমাণ কেনেকৈ কৰিম মই পুনৰবাৰ কৈছো যে বৃত্ত এটাৰ কেন্দ্ৰৰ পৰা কোন স্পৰ্শক এডালৰ স্পৰ্শ বিন্দুলৈকে টনা ব্যাসাৰ্ধডাল সেই স্পৰ্শকডালৰ ওপৰত লম্ব হয় অৰ্থাৎ OP ডাল লম্ব XY এইটো হয় আজিৰ পৰাটো মনতে ৰাখিম আমি যে কেন্দ্ৰৰ পৰা যদি স্পৰ্শ বিন্দুলৈকে এনেকৈ টানিছে তেনেহলে ইয়াৰ ওপৰত ই লম্ব এইটো আমি মনত ৰাখিমেই কিন্তু এইটোনো কেনেকৈ পালো তাৰ নিশ্চয় আমাক কি লাগিব প্ৰমাণ লাগিব আৰু কেনেকৈ প্ৰমাণটো কৰিম মই কৈ গৈ আছো তোমালোকে নিজে লিখিব পাৰিবা চাবা প্ৰথমতে লিখিবা যে O ধৰা হল O কেন্দ্ৰীয় বৃত্তৰ P বিন্দুত XY ডাল কি স্পৰ্শক যে লেট O কেন্দ্ৰীয় বৃত্তৰ P বিন্দুত XY এডাল স্পৰ্শক তাৰ পাছতে আমি লিখিম যে প্ৰমাণ কৰিব লাগে যে OP লম্ব XY বা এইটো আখৰেৰে তোমালোকে লিখি দিব পাৰা যে OP ডাল XY ৰ ওপৰত কি হ'ব লম্ব হ'ব এতিয়া আমি কি কৰিম XY ৰ ওপৰত যিকোনো এটা বিন্দু Q লৈ লম ধৰা হল বা অঙ্কন আৰু অঙ্কন বুলি লব পাৰা আমি নিজে অঙ্কন কৰিম যে XY ওপৰত Q এটা যিকোনো বিন্দু লোৱা হল আৰু সেই বিন্দুটো আৰু O বিন্দুটো আমি সংযোগ কৰি দিলো কেন্দ্ৰ আৰু O বিন্দু সংযোগ কৰা হল OQ
সংযোগ কৰাত বৃত্তটো চি বিন্দুত পৰিছে ওকে এতিয়া কিয় অংকন কৰিলো মই সেইটো ক'বলৈ গৈ আছো আমি এটা বস্তু আগৰ পৰাই জানো কোনো এটা ৰেখাৰ ওপৰত কোনো এটা নিৰ্দিষ্ট বিন্দুৰ পৰা যিমান বিলাক ৰেখা টানিম আমি তো এনেকৈ টানিব পাৰো 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 তাৰমানে কোনো এটা ৰেখাৰ ওপৰত কোনো এটা নিৰ্দিষ্ট বিন্দুৰ পৰা যিমান বিলাক ৰেখা টানিব পাৰো সেই ৰেখাবিলাকৰ ভিতৰত লম্বডালে আটাইতকৈ চুটি আৰু তাক যদি আমি ওলোটাই লিখি দিও তাৰমানে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা কোনো এডাল ৰেখালৈ টনা আটাইতকৈ চুটি ৰেখাডালৰ ওপৰত লম্ব অৰ্থাৎ আমি এইডাল লম্ব বুলি দেখাব লাগে মইতো লিখিহে দিছো আমি দেখাব লাগে যে এই কোণটো 90 ডিগ্ৰী বুলি অৰ্থাৎ এইডাল ইয়াৰ ওপৰত আটাইতকৈ চুটি বুলি দেখাম কেনেকৈ দেখাম সেই কাৰণে এইডাল টানি লৈছো লৈ আমি প্ৰমাণত লিখিম এনেকে চোৱা প্ৰমাণত কি লিখিম যে এই বৃত্তটোৰ OP আৰু OC ব্যাসাৰ্ধ এটা বৃত্তৰ ব্যাসাৰ্ধবিলাক সমান যে ইউ ব্যাসাৰ্ধ আমি এনেকৈ লিখিম যে OP = OC কিয় সমান একে বৃত্তৰ ইহত কি একে বৃত্তৰ ব্যাসাৰ্ধ ওকে পাই গলো এতিয়া OQ ৰ মানটো যদি চাও আমি therefore OQ এই গোটেইডাল ভাগকে লিখিব পাৰো এই গোটেইডাল মানে কি এইখিনি প্লাস এইখিনি তাৰমানে আমি লিখিব পাৰিম কি OQ মানে OC প্লাস CQ তাৰমানে এই গোটেইডাল মানে এইখিনি প্লাস এইখিনি লিখিছো এতিয়া OC মানে আমি দেখাই থৈ আহিছো OC খিনি কাৰ সমান OP ৰ সমান ওতে আমি OP লিখি দিলো তাত OP প্লাস CQ এটা এই লাইনটোত চোৱা আমি কি পালো OQ টো OP CQ ৰ সমান এই OQ টো ইমানে ডাঙৰ তাৰ লগত OP ৰ লগত CQ লগ হলে ইয়াৰ সমান হয় নিশ্চয় U ইয়াতকে সৰু তাৰমানে এইটো OP টো কি হ'ব ইয়াতকে সৰু তাৰমানে আমি কওঁ এতেকে OQ টো ডাঙৰ তাৰমানে OP কে ডাঙৰ চিত্ৰ যদি চাও আমি এই গোটেইডাল ইয়াতকে কি দেখালো আমি এই গোটেইডাল ইয়াতকে ডাঙৰ দেখালো এতিয়া এইডালৰ ওপৰত অৰ্থাৎ স্পৰ্শকডালৰ ওপৰত আমি যিমানেই বিন্দু নলও কিয় প্ৰত্যেকটো বিন্দুৱে কি হ'ব বৃত্তটোৰ ক'ত থাকিব বাহিৰত থাকিব কাৰণ বৃত্তটোত থকা বিন্দু এটাই পাম নহয় স্পৰ্শক গতিকে আমি কম যে XY ওপৰত থকা প্ৰত্যেকটো বিন্দুৱে বৃত্তটোৰ বাহিৰত থাকিব হেহে XY ওপৰত থকা প্ৰত্যেকটো বিন্দুৰ ক্ষেত্ৰতে কি হ'ব OP আটাইতকৈ কি হ'ব চুটি হ'ব হেহে OP XY ওপৰত কি হ'ব লম্ব হ'ব হৈ গ'ল আমি লিখি দিম এনেকে যে কি এইটো লিখিলো লিখাৰ পিছত লিখিম আমি তলত আৰু ইয়াত জাগা নাই কাৰণে মই ইয়াত লিখিছো ওপৰখিনি মই মুছি দিছো বাৰু কি হয় এতিয়া আমি কি লিখিম যে XY ৰ ওপৰত থকা XY ৰ ওপৰত কি বুলি কম P বিন্দুত বাহিৰে XY ৰ ওপৰত থকা P বিন্দুৰ বাহিৰে বাকি সকলোবোৰে বৃত্তটোৰ বাহিৰত থাকিব হেহে যেহেতু P বিন্দুত বাহিৰ P টোৱে বৃত্তটোত আছে P ৰ বাহিৰে বাকিবিলাক সব ইয়াতো যদি থাকে ই বাহিৰত থাকিব
এইখিনি বেছি থাকিব, এইখিনি বেছি থাকিব, এনেকে প্ৰত্যেকটো বিন্দুৰ ক্ষেত্ৰতে আমি কি পাম যে OP এ কি হ'ব সকলোতকৈ ছুটি হ'ব। সেয়েহে প্ৰতিটো বিন্দুৰ ক্ষেত্ৰতে OP আটাইতকৈ কি হ'ব, আটাইতকৈ ছুটি হ'ব। সেয়েহে OP লম্ব XY এইটোৱে প্ৰমাণ। গতিকে প্ৰমাণটো মই দি দিলো, কিন্তু তোমালোকে এতিয়াৰ পৰা যিবিলাক কুৱেশ্যন পাম সেই প্ৰত্যেকটো কুৱেশ্যনতে কিন্তু তোমালোকে এইটো আমি জানো যে বুলি ব্যৱহাৰ কৰিবলৈ আমি লিখি যাম। যে কি লিখি যাম, যে কোনো এটা বৃত্তৰ যেতিয়া এইডাল স্পৰ্শক হ'ব, ইয়াৰ পৰা যেতিয়া সংযোগ থাকিব কেন্দ্ৰৰ পৰা, এই কোণটো 90 ডিগ্ৰী বুলি তোমালোকে কিন্তু আজিৰ পৰা মনত ৰাখিবা। কেতিয়াবা আমাক কিছুমান কুৱেশ্যনত এনেকে দিব যে এটা বৃত্তৰ এটা বিন্দু, বৃত্তস্থ বিন্দু সাপোজ P, আৰু এটা বাহিৰৰ বিন্দুৰ লগত তাক কি কৰা হ'ল, সংযোগ কৰা হ'ল কিহৰ লগত, আৰু বৃত্তটোৰ ব্যাসাৰ্ধ দিয়া আছে সাপোজ 3, আৰু এইখিনি দিয়া আছে সাপোজ 4। তেতিয়া ক'ব যে কেন্দ্ৰ আৰু সেই বিন্দুটোৰ মাজৰ দূৰত্ব তোমালোকে কি কৰা, নিৰ্ণয় কৰা। এই কোণটো যিহেতু 90 ডিগ্ৰী আমি জানো, কাৰণ এডাল স্পৰ্শক হ'ব, আৰু এইডাল স্পৰ্শক হলে এইডাল ব্যাসাৰ্ধ হ'ব, ব্যাসাৰ্ধডালে স্পৰ্শকডালক কি কৰিব, এনেকে লম্ব হ'ব তাৰ ওপৰত, অৰ্থাৎ 90 ডিগ্ৰী হ'ব। হলে আমি এইটো সমকোণী ত্ৰিভুজ দেখাই ইয়াৰ মান উলিয়াব পাৰিম। কেনেকে পাৰিম, OQ স্কোয়াৰ, তাৰমানে এডাল কৰ্ণ হ'ব, কৰ্ণ স্কোয়াৰ সমান এইটো লম্ব স্কোয়াৰ প্লাস ভূমি স্কোয়াৰ, অৰ্থাৎ OP স্কোয়াৰ প্লাস PQ স্কোয়াৰ। ইয়াত যদি আমি মান বহাই দিও, OP মানে 3, PQ মানে 4, 3 3 গুণ 9, 4 4 গুণ 16, তাৰমানে আমাৰ হ'ল 25। তাৰমানে OQ মানে আমাৰ হ'ব, OQ মানে √25, তাৰমানে 5 হ'ব। ইয়াৰ মান 5 পাই যাম। এনেকুৱা ধৰণৰ আমি কিন্তু কুৱেশ্যন কি পাম, আমি আলোচনা পাম। মই এইটো মুছি দিছো, দুই এটা মই কুৱেশ্যন কেনেকে থাকিব পাৰে সেইখিনি বিষয়ে অকমান আলোচনা কৰিম। তোমালোকে চাবা যে এনেকুৱা ধৰণৰ হ'ব পাৰে যে তোমালোকে কিতাপত পাবাই সেই কুৱেশ্যন, অলপ আগতে মই যেনেকে দিলো, হয়তো সেইটো বাক্যৰে দিয়া থাকিব, এটা বৃত্তৰ ব্যাসাৰ্ধ উলিওৱা, মানে ব্যাসাৰ্ধটো উলিয়াব দিলে, কিন্তু মানে এটা বিন্দুৰ পৰা এই বৃত্তটোত স্পৰ্শ কৰি থকা বিন্দুলৈকে দৈৰ্ঘ্যটো সাপোজ কিবা এটা দিয়াই আছে, তাৰ এইটো উলিয়াব দিছে, আৰু ইয়াৰ মানটো সাপোজ কি দিয়াই আছে। তেতিয়া তোমালোকে কি কৰিব লাগিব, এইটো উলিয়াব লাগিব। কেনেকে উলিয়াম আমি, ধৰা হল O কেন্দ্ৰীয় বৃত্তৰ এনেকে PQ, এইটো স্পৰ্শ কৰি আছে P বিন্দুত কিউৰ পৰা, এইটো আমাৰ দিয়া আছে 25, এইটো 16, এইটো প্ৰশ্নবোধক। এইটো কৰ্ণ স্কোয়াৰ OQ স্কোয়াৰ সমান PQ স্কোয়াৰ প্লাস OP স্কোয়াৰ বুলি আমি জানো। ইয়াত বহাই কিনে আমি মান উলিয়াই দিব পাৰিম। এইটো গল প্ৰথম চেপ্টাৰটো মোটামুটি আমাৰ সমাপ্তই হৈছে। এইখিনি ডিটেইলছ আছে, তোমালোকে চাবা অকমান। এতিয়া মই দ্বিতীয় চেপ্টাৰটোত থকা এটা উপপাদ্য এইটো আমি জানিব লাগিব যে এটা বৃত্তত কোনো এটা বাহিৰৰ বিন্দুৰ পৰা মাত্ৰ আমি দুডালহে স্পৰ্শক টানিব পাৰো। এনেকে স্পৰ্শ কৰিছে বুলি ধৰিছো দেই। চাবা, বাহিৰৰ দুটা বস্তু আছে। বৃত্ত এটাৰ এটা বিন্দুত মাত্ৰ এডাল স্পৰ্শক টানিব পাৰো আমি, কিন্তু বৃত্ত এটালৈকে বাহিৰৰ বিন্দু এটাৰ পৰা আমি মাত্ৰ দুডাল স্পৰ্শক টানিব পাৰো। তাত বাহিৰে আমি বেলেগ স্পৰ্শক আঁকিব নোৱাৰো। এতিয়া এই দুডাল আমি এতিয়া সমান বুলি দেখাম যে বৃত্ত এটাৰ বাহিৰৰ বিন্দুৰ পৰা মাত্ৰ দুডালে স্পৰ্শক টানিব পাৰি, আৰু দুইডালৰে দৈৰ্ঘ্য সমান। কেনেকে প্ৰমাণ কৰিম মই কৈ আছো, যে এইটো সংযোগ কৰিলো, এইটো সংযোগ কৰিলো। আমি জানো এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী। কাৰণ কিয়,
এইডাল স্পৰ্শক, স্পৰ্শকৰ ওপৰত এইডাল ব্যাসাৰ্ধ হ'ব 90 ডিগ্ৰী কৰিব, এইডাল স্পৰ্শক এইডাল ব্যাসাৰ্ধ গোটেই 90 ডিগ্ৰী কৰিব। এতিয়া কিবা কাৰণত আমাক এই কোণটো উলিয়াব দিব পাৰে, যদিহে এই কোণটো দিয়ে, এই কোণটো সাপোজ 110 ডিগ্ৰী দিয়া আছে, এই কোণটো সুধিছে। আমাৰ চক্ৰীয় চতুৰ্ভুজৰ এটা কনচেপ্টৰ থ্ৰুইদিও আমি পাৰো, কিন্তু আমি কেনেকে পাৰো মই সেই কথাটো দিব গৈ আছো একেবাৰে শৰ্টকাটত। চোৱা, এইটো এটা চতুৰ্ভুজ, চতুৰ্ভুজৰ চাৰিওটা কোণ মিলি কিমান ডিগ্ৰী হয় আমি জানো, 360 ডিগ্ৰী। এতিয়া এইটো 90 বুলি আমি জানিলো, এইটো 90 বুলি জানিলো, এইটোৰ মান কিয় উলিয়াব নোৱাৰিম? ইয়াত কিমান হল যোগ কৰা, যে ইয়াত হল 110 90 কিমান হল 200 হল, 290 হল। তাৰ মানে 290 টো যদি এই টোটেলৰ পৰা বিয়োগ কৰি দিও 16 নগলে 77 ডিগ্ৰী, তাৰমানে ইয়াৰ মান কিমান হ'ব 70 ডিগ্ৰী হ'ব। এতিয়া মই দিবলৈ গৈ আছিলো যে বৃত্ত এটালৈ বাহিৰৰ বিন্দু এটাৰ পৰা মাত্ৰ দুডালহে স্পৰ্শক টানিব পাৰি, সেই দুডালৰ দৈৰ্ঘ্য সমান বুলি প্ৰমাণ কৰা, অৰ্থাৎ PA = PB। একেবাৰে সহজ, ইয়ালৈকে তোমালোকে এনেকে টানি দিয়া, এইটো সংযোগ কৰি দিয়া, এই দুটা ত্ৰিভুজ সৰ্বাংগ সম দেখাই দিয়া, আৰু সৰ্বাংগ সম দেখাৱাৰ পিছতে ইয়াৰ তাৰমানে প্ৰত্যেকটো বস্তুৰ সৈতে সমান হ'ব, তেতিয়া আমি এইটোৰ সমান বুলি ক'ব পাৰিম। কেনেকে সৰ্বাংগ সম হ'ব মই কৈছো, যে ত্ৰিভুজ OAP এই ত্ৰিভুজটো আৰু ত্ৰিভুজ এইটো OBP ৰ পৰা তিনিটা বস্তু লাগে আমাক। চোৱা, এই OP ডাল সেই ত্ৰিভুজটো আছে, এই ত্ৰিভুজটো আছে OP ডাল, আৰু এই ত্ৰিভুজটো OP ডাল আছে। তাৰ মানে আমি লিখিব পাৰিম OP সমান OP। কিয় লিখিম? সাধাৰণ বাহু দুয়োটা ত্ৰিভুজৰে, যে দুয়ো ত্ৰিভুজৰ সাধাৰণ বাহু। 2 নম্বৰতে লিখিব পাৰিম এইডাল সমান। কিয় সমান? এই বৃত্তটোৰ দুয়োডালে ব্যাসাৰ্ধ, তাৰ মানে OA সমান OB, একেই বৃত্তৰ ব্যাসাৰ্ধ। আৰু 3 নম্বৰতে এই কোণটো সমান এই কোণটো, প্ৰত্যেকেই 90 ডিগ্ৰী এংগল। এইটো ত্ৰিভুজ যেহেতু আগতে লিখিছো, ইয়াৰ বস্তুবিলাক আগত লিখিবা, এইটো পিছত লিখিছো, ইয়াৰ বস্তুবিলাক পিছত লিখিবা। এইটো কোণৰ নাম কি হ'ব? OAP, এংগল OAP ইকুৱেল, এই এংগলটোৰ নাম কি? OBP। কিয়? সমান প্ৰত্যেকেই কিমান 90 ডিগ্ৰী। হৈ গল। সমকোণ বাহু কৰ্ণ, RHS বুলি এটা আমাৰ স্বীকাৰ্য আছিলে, যে ত্ৰিভুজ OAP সৰ্বাংগ সম ত্ৰিভুজ OBP, RHS স্বীকাৰ্য মতে দুয়োটি হল সৰ্বাংগ সম হল। আৰু সৰ্বাংগ সম হোৱাৰ পিছত আমি ক'ব পাৰিম PA সমান PB। হৈ গল। আৰু দিয়াৰ ফটোত লিখি দিম যে PA = PB, বাস আমাৰ প্ৰমাণ হৈ গল। আৰু এইটো যেহেতু সমান হল, আৰু ইয়াৰ পৰা মনত ৰাখিলে হল, তাৰমানে এইটো কোনো সমান হয়, এই কোণটো সমান হয়, কাৰণ সৰ্বাংগ সম হবই। যিকোনো বৃত্তৰে যদি বাহিৰৰ বিন্দু এটাৰ পৰা এনেকে যদি দুডাল স্পৰ্শক টনা যায়, তোমালোকে মনত ৰাখিবা যে কেন্দ্ৰৰ লগত যদি এনেকে যদি সংযোগ কৰা যায়, এই কোণটো সমান হয়, আৰু এই কোণটো কি হয়? সমান হয়, কাৰণ ত্ৰিভুজ দুটা সৰ্বাংগ সম হৈ যায়, আমি দেখাব পাৰো। গতিকে আজিৰ পৰা জানো বুলি মনত ৰাখিবা। কেতিয়াবা তোমালোকক এই কোণটো উলিয়াব দিব পাৰে, গোটেই কোণটো ধৰা দিয়াই আছে, তেতিয়া গোটেই কোণটো যিমান আছে তাৰে আধা হ'ব এইখিনি, সেনেকে আমি উলিয়াব লাগিব। গতিকে এইটো আমি পালো, বাহিৰৰ বিন্দুৰ পৰা দুডাল স্পৰ্শক টানিব পাৰি, আৰু দুয়োডাল স্পৰ্শকৰে দৈৰ্ঘ্য সমান। লাষ্ট মই এটা কনচেপ্ট দি মই সমাপ্ত কৰিম ভিডিঅ'টি, যে এইটো এটা বৃত্ত, এইটো এটা ভিতৰত কি আছে? বৃত্ত আছে। ইহঁতক আমি ঐক্যকেন্দ্ৰিক বৃত্ত বুলি কওঁ, তাৰমানে ইহঁতৰ কেন্দ্ৰ কেইটা এটাই, সেইকাৰণে আমি এককেন্দ্ৰিক বৃত্ত বুলি কওঁ। এতিয়া এই ডাঙৰ বৃত্তটোৰ এডাল মই জাত আনি দিলো, এই জা AB এডাল জা,
কিন্তু সেই জাডালে সৰু বৃত্তটোক চি বিন্দুত স্পৰ্শ কৰিছে ইয়াৰ আগত মই আৰু এটা কথা কওঁ এই কথাটো দিবলৈ ৰৈ গৈছে এই ত্ৰিভুজটোৰ এইডাল যদি কি হয় যা হয় কাৰণ দুটা বৃত্তস্থ বিন্দু সংযোগ কৰিছো দুটা যিকোনো বৃত্তস্থ বিন্দু সংযোগ কৰি পোৱা ৰেখাখণ্ডডালৰ নামেই হ'ল যা আৰু এইটো কেন্দ্ৰ সাপোজ কেন্দ্ৰৰ পৰা যিডাল লম্ব টানিম সেই লম্বডালে জাডালক সমানে দুভাগত ভাগ কৰিব এই গোটেইডাল যদি 10 হয় দুইটা কি হ'ব 5 হ'ব এইটো মনত ৰাখিবা তোমালোকে আজিৰ পৰা যে কেন্দ্ৰৰ পৰা জাডাললৈ যিডাল লম্ব টানো আমি সেই লম্বই জাডালক সমানে দুটা ভাগত ভাগ কৰায় এতিয়া ইয়াতে এই ডাঙৰ বৃত্তটোৰ জাডালে সৰু বৃত্তটোক স্পৰ্শ কৰিছে কৰিলে ইয়াত আমাক প্ৰমাণ কৰিব দিছে এইখিনি ইয়াতৰ সমান বুলি AC সমান CB বুলি কি কৰা প্ৰমাণ কৰা যিকোনো ধৰণৰ কুৱেশ্যন আহিব পাৰে আমি যিকোনো ধৰণৰ কুৱেশ্যন আলোচনা কৰিব পাৰিব লাগিব বৃত্ত বুলি কোৱাৰ লগে লগে তোমালোকৰ মনত এটা সাহস আহিব লাগিব বোলো বৃত্ত ইয়েস বৃত্তৰ মোৰ কনসেপ্ট ক্লিয়াৰ আছে মই পাৰো এতিয়া চাবা এই কেন্দ্ৰৰ পৰা আমি C টো সংযোগ কৰি দিলো এইটো অংকন আৰু কি কৰিলো আমি OC সংযোগ কৰা হল এইটো অংকন হা সংযোগ কৰা হল এতিয়া চোৱা তলৰ ডাঙৰ বৃত্তটোৰ কথা পাহৰি যোৱা ভিতৰৰ বৃত্তটো আছে আৰু এইডাল কি স্পৰ্শ কৰি আছে সেই স্পৰ্শকৰ ওপৰত এইডাল ব্যাসাৰ্ধ হল নে নাই সৰু বৃত্তটো আৰু স্পৰ্শকৰ ওপৰত ব্যাসাৰ্ধডাল কি লম্ব আমি জানো তাৰ মানে OC প্ৰমাণত হ'ব এইটো হা OC পাৰপেন্ডিকুলাৰ AB OC AB ৰ ওপৰত কি হল লম্ব হল আকৌ আমি কি জানো বৃত্ত এটাৰ জাডালৰ ওপৰত কেন্দ্ৰৰ পৰা যিডাল লম্ব টানিম লম্ব এটা সমানে দুটা ভাগত ভাগ কৰে এতিয়া আকৌ সৰু বৃত্তটোৰ কথা পাহৰি যোৱা ডাঙৰ বৃত্তটোৰ এইডাল যা এইডাল কেন্দ্ৰৰ পৰা লম্ব কাৰণ লম্ব বুলি দেখালো সৰু বৃত্তটোৰ সহায়ত আৰু লম্ব বুলি দেখুৱাৰ পিছত আমি কলো যে ডাঙৰ বৃত্তটোৰ জাডালৰ ওপৰত এইডাল লম্ব গতিকে লম্বই জাডালক কি কৰিব সমান দুটা ভাগত ভাগ কৰিব অৰ্থাৎ AC সমান CB দ্যাটস প্ৰুফ তাতে আমি ধুনিয়াকৈ লিখি যাম প্ৰমাণ হ'ব আৰু জ্যামিতি বুলি কোৱাৰ লগে লগে নোট নিবিচাৰিবা তোমালোকে নিজে যিখিনি মনত ক্যালকুলেশন কৰি জ্যামিতিটো কৰা সেই গোটেই কথা সেই তোমালোকে লিখি যাবা সেইটোৱে জ্যামিতিৰ কোনো নিৰ্দিষ্ট নোট নাই কোনো নিয়ম নাই কিন্তু কথা এটা আছে তাতেও যদি নিলিখিব লগা কথাও যদি তোমালোকে লিখি দিয়া আৰু লিখিব লগা কথাও যদি কোনোবা দুই এষাৰ মানে দুটা তিনিটা লাইন যদি ৰৈ যায় তেতিয়া তোমালোকৰটো ভুল হ'বই সেই কাৰণে নিয়ম নাই কিন্তু নিয়মৰ মাজত থাকি কৰিব লাগিব এতিয়া তোমালোকক মই এইটো কলো এইটো তোমালোকে লিখিবা পাৰিবা মানে এনেকুৱা আছিলে যে দুটা ঐককেন্দ্ৰিক বৃত্তৰ খুব সম্ভৱ উদাহৰণত আছে কি জানি দেই আৰু মই বাৰে বাৰে এটা কথাই কওঁ যে চেপ্টাৰৰ অংক মই দিবৰ কাৰণে চেষ্টা কৰা নাই কিন্তু মই কনসেপ্টটো দিবৰ কাৰণে চেষ্টা কৰিছো শিকি লোৱা অংক কিতাপৰ হওক জিজ্ঞাসাৰ হওক কুৱেশ্যন বেংকৰ হওক যিহৰে নহওক তোমালোকে পাৰিবা এই ডাঙৰ বৃত্তটোৰ এডাল যাই সৰু বৃত্তটোক এটা বিন্দুত স্পৰ্শ কৰিছে আৰু প্ৰমাণ কৰিব লাগে এই স্পৰ্শ কৰা বিন্দুৰ যিকেইটা ভাগ থাকিলে সেই ভাগ দুটা সমান বুলি আমি কি কৰিলো OC সংযোগ কৰিলো যিহেতু সৰু বৃত্তটোৰ এইডাল AB এডাল স্পৰ্শক আৰু এইডাল ব্যাসাৰ্ধ সেয়েহে OC লম্ব AB বুলি আমি লিখিম আকৌ ডাঙৰ বৃত্তটোৰ AB এডাল যা আৰু OC লম্ব AB সেয়েহে OC এ AB সমানে দুটা ভাগত ভাগ কৰিব অৰ্থাৎ AC সমান CB আৰু সেইটোৱে হ'ল আমাৰ প্ৰমাণ এনেকুৱা ধৰণৰ চাবা তোমালোকে ঐককেন্দ্ৰিক বৃত্তৰ ক্ষেত্ৰত আৰু আহিব পাৰে এনেকুৱা ধৰণৰ যে এনেকে দিলে এইডাল AB তোমালোকক দিয়া আছে ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ 5 সৰু বৃত্তটোৰ ব্যাসাৰ্ধ 3 তবে ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ মানে কেন্দ্ৰৰ পৰা এইখিনি হ'ব কিন্তু চিত্ৰটো আকোতে কিন্তু তোমালোকে আঁকিব লাগিব নহয় সেই কাৰণে কুৱেশ্যনটো ভালকৈ দৰে পঢ়িবা ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ মানে এইখিনি হ'ব ব্যাসাৰ্ধ মানে কেন্দ্ৰ আৰু বৃত্তস্থ বিন্দু আৰু সৰু বৃত্তটোৰ ব্যাসাৰ্ধ এইখিনি হ'ল এতিয়া দিয়াই আছে আমাক সুধিছে AB ডালৰ দৈৰ্ঘ্য কিমান AB ৰ দৈৰ্ঘ্য কিমান বুলি সুধিছে চিন্তা নকৰিবা এইটো এডালটো লম্ব হ'বই কাৰণ এডাল স্পৰ্শকৰ ওপৰত এডাল ব্যাসাৰ্ধ এইটো সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ উপপাদ্য
আৰু পাইথাগোৰাছৰ উপপাদ্যৰ সহায়ত তোমালোকে কি কৰিবা এই OA স্কয়াৰ আমি কি লিখিব পাৰো ন OA স্কয়াৰ ইকুৱেল টু OC স্কয়াৰ প্লাস AC স্কয়াৰ বুলি আমি লিখিব পাৰো আৰু ইয়াত যদি আমি মান বহাই দিও মান বহাই দিলে আমাৰ কি হ'ব আমি ইয়াত মান বহাই দিলে আমি মান উলিয়াব পাৰিম কেনেকৈ উলিয়াব পাৰিম সোৱা OA মানে 5 স্কয়াৰ OC স্কয়াৰ মানে কিমান 3 আৰু AC মানে আমাৰ মান 9 5 5 গুণ 25 3 3 গুণ 9 তো ইফালে লৈ আহিলো AC স্কয়াৰ 25 ৰ পৰা 9 গলে 16 AC স্কয়াৰ 16 মানে 4 স্কয়াৰ হ'ব তাৰ মানে আমাৰ AC মানে কি হ'ল 4 হ'ল এইটো মান 4 পালো আকৌ জানো নহয় আমি এইমাত্ৰ প্ৰমাণ কৰি থৈছো যে কি লম্বডালে জাডালক সমানে দুটা ভাগত ভাগ কৰে মানে এইখিনি 4 মানে এইখিনিও কি হ'ব 4 তাৰ মানে AB ৰ মান কি হ'ব 4 + 4 = 8 সেন্টিমিটাৰ এনেকৈ আমি উলিয়াব পাৰিম তোমালোকে চাবা চেপ্টাৰটো কৰিবৰ কাৰণে কিছুমান অংক আছে উদাহৰণবিলাক চাবা ইয়াৰ নেক্সট ভিডিঅ'টিত মই গোটেই বৃত্তৰ অংকখিনি দিবৰ কাৰণে চেষ্টা কৰিম আজি যিখিনি পাৰো মই দিলো যদি আৰু এটা কথাই কওঁ তোমালোকক কনসেপ্টৰ ওপৰত গুৰুত্ব দিবা কোৱেশ্চনৰ ওপৰত গুৰুত্ব দিবা কিন্তু কনসেপ্টটো বেছিকৈ গুৰুত্ব দিবা এইখিনি কৈ মই ভিডিঅ'টো সমাপ্ত কৰিলো নেক্সট ভিডিঅ'ত মই ইয়াৰ বাকি থকা অংকখিনি দিবৰ কাৰণে চেষ্টা কৰিম আশা ৰাখিছো তোমালোকে ভাল পাবা আৰু ভিডিঅ'টি চাই লাইক কৰি দিবা যদি ভাল পোৱা আৰু যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সেই সকলক চেনেলটো মই সাবস্ক্ৰাইব কৰি লবৰ কাৰণে অনুৰোধ জনালো ধন্যবাদ